জীৱন মানেই জীয়াই থকাৰ সংগ্ৰাম। আজিকালি কিয় জানো লিখো বুলি লিখিব নোৱাৰা হলো কবিতা অথবা গান। যি গানে দিয়ে জীৱন দান, জীৱন মানেই জীয়াই থকাৰ সংগ্ৰাম। মৰহা চাৱনীয়ে আকাশ নমনে, হৃদয় ভাঙি গুচি যোৱা মানুহবোৰ দোলাই ঘূৰি আহে হৃদয় ভাঙিবলৈ। বিলৰ চৰাই বিলতে মৰে। পোহৰে আন্ধাৰৰ সতে কিমান যুঁজে কোনে বুজে। পেটৰ ফুৰণিত ফুটফাটত চটপটাই ফুৰে অজস্ৰ শিশুৱে। আজিকালি কোনেও কাৰো কথা নাভাবে। অহনিৰ্ষে বিষ এটাই বুকুত বিন্ধি থাকে যদিও মই ভীষণ অসুখী নহয় নিহাৰিকা। হাত এখন ভৰি এটা নহলেওতো মানুহে সংগ্ৰাম কৰে জীয়াই থাকিবলৈ। আউসী ৰাতি কবিয়ে লিখিছিল, মই পোহৰ ভাল পাওঁ বাবেই যুঁজিছো এন্ধাৰৰ সতে, অথচ মই এন্ধাৰকো ভাল পাওঁ। দুখ নাথাকিলে ক'ত আছে সুখ, যিদৰে সংগ্ৰামৰ অবিহনে নাথাকে জীৱনৰ সোৱাদ। জীৱন মানে জীয়াই থকাৰ সংগ্ৰাম, জীয়াই থকাৰ সংগ্ৰাম।